চাওক মানে কি আহি থকা মানে কি 18 নৱেম্বৰ সিদিনাখন মানে চলি আছে লগতে ইয়াক লগ পালো চাপৰি তোক গাইছে কোন ক জুবিন হা জুবিন গাইছ মানে চাওক ধুনীয়াকৈ দেখিলে মানে কি চাহটো খাই দিলো গুড মৰ্ণিং গাইছ বাছি আছো তো কিবা লগতে চাওক মানে কি মোৰ মানে বহুত প্ৰব্লেম হৈছে গলটোৰে মাতটো ওলাই নাহে মানে কি চৰ্দি কফ বিভিন্ন বেমাৰ মানে কি কম মানে গাইছ মানে প্ৰত্যেকৰে আহিছে কি কাৰণে আহিছে মই কৈ দিওঁ মানে কি এইটো মানে হঠাৎ মানে ইনষ্টেণ্ট ঠাণ্ডা পৰাৰ কাৰণে জ্বৰ কাহ কফ চবৰে হৈছে বাট মানে এটা ইণ্টাৰেষ্টিং কথা কৈ দিওঁ আগতে আৰু গাইছ চাওক ধুনীয়াকৈ মানে আজি বতৰটো একদম ধুনীয়া ৰ'দ দি আছে লগতে মানে চাওক মানে কি দুৰ্গা পূজা খতম আমাৰ নিত্যানন্দ লক্ষী পূজা আৰম্ভ লগতে এটা কাম কৰোঁ ধুনীয়াকৈ ফাৰ্ষ্ট টাইমে সেৱাটো কৰি মই ধুনীয়াকৈ লগ পাইছোঁ চাওক ধুনীয়াকৈ বাইকখন উলিয়াই পেলাই ধুনীয়াকৈ পূজা কৰা হৈ গ'ল বাট মানে কি এটা মানে ইণ্টাৰেষ্টিং কথা এটা কৈ আছোঁ এতিয়া মোৰ চাইকেলখন বাট মানে কি মানে ইয়াক নেও না ইয়াক নেও মানে গাইছ মানে চাওক মানে কি আহি থকা মানে কি 18 নৱেম্বৰ সিদিনাখন মানে কি মই একো নকওঁ আপোনালোকে প্ৰত্যেকে নিজে বিচাৰি লওক চাই লওক মই মানে হিন ৰাখিছোঁ বেয়া নাপাব চচমাত পিন্ধিছোঁ মানে কি ৰ'দটো বহুত দি আছে না সেইকাৰণে পিন্ধি লৈছোঁ সেইকাৰণে বেয়া নাপাব দিয়ক লগতে চাওক মানে কি মানে 18 নৱেম্বৰ দিনাখন মানে কি এইখন চাইকেল লৈয়ে মই মানে এক ঠাইত মানে যাওঁ আৰু ঠাইটো ক'ত মানে কি মই কৈ নিদিওঁ কি কাৰণে যাম প্ৰত্যেকটো বস্তু গম পাব আপোনালোকে প্লিজ মানে চাৰ্চ কৰি থাকক 18 নৱেম্বৰ দিনা কি স্পেচিয়েল অসমৰ কাৰণে আমাৰ মানে কি আমাৰ কাৰণে স্পেচিয়েল এজন মানুহৰ বাৰ্থডে কি আপোনালোকে চাওক গাইছ চাওক মানে একেবাৰে বেয়া নাপাব মানে কি অলপকৈ মই হিন্দী আহি থকা ব্লগবিলাকত আপোনালোকে বুজি পাইছে অৰ্থ থাকে কি বাট মানে কি আহি থকা দিনবিলাকত মানে বাট মানে গাইছ চাওক মানে কি ইয়াৰ মানে অলপমান মানে চেক কৰিব লগা আছে চেক মানে কেনেকৈ মই কৈ দিওঁ মানে কি ইয়াৰ মানে গিয়াৰ বক্সটো অলপ প্ৰব্লেম আছে লগতে চেইনৰ প্ৰব্লেম আছে বাকী টায়াৰ আছে লগতে অল ঠিক আছে লগতে গাইছ চাওক মানে কি মই মানে আৰু এক ঠাইত যাওঁ মানে এটা কামৰ কাৰণে যাওঁ কিয় যাম গম পাব মানে কি এইখন চাইকেলটো থাকিল না আৰু এখন মানে আনিব লাগিব কিনিম বুলি ভাবিছোঁ এতিয়া কি হয় গম নাপাব কিনিম নে না ছেকেণ্ডকৈ আনিম না ৰেণ্টতে আনিম গাইছ মানে কি মোৰ লগত আৰু এজন যাব বাট মানে কি শেষত দিব লাগিব না তো সেইকাৰণে গাইছ মানে চাওক মানে ধুনীয়াকৈ ঘৰৰ পৰা আহি গ'লোঁ আহি পেলাই মানে কি আমাৰ কাষত মানে কি উপস্থিত থকা এখন মানে কি ফেমাছ হোটেল মহন্ত ৰেষ্টুৰেণ্ট তাত ধুনীয়াকৈ আহিছোঁ ৰুটি খাই লওঁ ৰুটি চব্জি খাই লওঁ গাইছ খাই পেলাই চাওক মানে কি আমাৰ কাৰণে ৰুটি ঘুগনিবিলাক হৈ আছে ধুনীয়াকৈ আলু ভাজিব ধুনীয়াকৈ খাব লাগিব ৰুটি আলু ভাজি চব এভৰিথিং আৰু গাইছ মানে চাওক ধুনীয়াকৈ মানে খাওয়া হৈ গ'ল লগতে এতিয়া মানে কি গৈ আছোঁ মানে প্ৰিপাৰেশ্যন চলি আছে লগতে ইয়াক লগ পালোঁ চাপৰি তোক গাইছে আৰু গাইছ ধুনীয়াকৈ চাওক মানে কি ধুনীয়াকৈ ৰুটি চব্জি খোৱা হৈ গ'ল ধুনীয়াকৈ আহি পেলাই এতিয়া দলমত আমাৰ কাষতে ইয়াত মানে কি মোৰ মানে জগন্নাথ আছে লগতে মোৰ চাইকেলখনো আছে এতিয়া মানে কৈ আছোঁ মানে কি মেইনকৈ কি মানে কি 18 গৈছে জুবিন দাৰ বাৰ্থডে আৰু বাৰ্থডে দিনাখন এটা মানে কি এনেকুৱা এটা মানে বস্তু ভাবিছোঁ আহি থকা সময়বিলাকত গম পাব প্ৰত্যেকটো ব্লগত অলপকৈ হিন্দিম গাইছ চাওক মানে কি এইটো ব্লগত মানে ইমানখিনি নকওঁ মানে কি জুবিন দা যিহেতু মানে নিজে মানে এজন মানে কি প্ৰকৃতি লাভাৰ লগতে মানে কি নেচাৰেলি বহুত কানেক্টিং থাকে আৰু লগতে হেল্পফুল এজন ব্যক্তি লগতে এজন বহুত ডাঙৰ ছিংগাৰ মানে কি এজন গুৰু যিমান যি ক'লে অসমৰ যিমান মানে কি উঠি অহা মানে প্ৰজন্মৰ চাওক মানে গাইছ মানে কি সেইকাৰণে আমাৰ চাইকেল ৰাইডটো অলপমান মানে কি গোটেই প্ৰকৃতিৰ লগতে মানে কানেকশ্যন লগতে মানে জুবিন দা যেনেকৈ ধৰি লওক মানে কামবিলাক কৰি ভাল পায় সেনেকুৱা কামৰ লগত জড়িত হ'ব গোটেই ৰাইডটো সেইটো 18 তাৰিখ বা 17 তাৰিখৰ দিনাখন হ'ব আৰু কেনেকৈ উইচ কৰিম অলপমান মানে ইউনিককৈ হ'ব সেইটো আহি থকা লগত কৈ দিম জাষ্ট মানে আজি এইখিনি গম পাই লওক কি জুবিন দাৰ বাৰ্থডে গৈছে 18 তাৰিখে আৰু সিদিনাখন এটা বহুত ধামাকা এটা হ'ব আৰু এইখিনি ক'লো জুই লগাই দিব লাগিব গাইছ মানে এইখিনি ক'লো জুই লগাই দিব লাগিব তুমি কৈ দিয়া 18 তাৰিখ কি গম পা ন 18 নৱেম্বৰ কি গম পা তুমি 18 নৱেম্বৰ অসমৰ গানৰ ৰাজা কোন ক জুবিন হা জুবিন দাৰ বাৰ্থডে মানে জুবিন দাৰ কাৰণে জোচটো আজিৰ পৰা ৰাখিছোঁ প্ৰত্যেকে আপোনালোকক ৰাখি থাকক জোচটো লগতে একবাৰ প্ৰত্যেকবাৰ কৈ দিওঁ জয় জুবিন দা জয় জুবিন দা গাইছ জোচটো কম হৈ আছে বাট মানে কি বঢ়াব লাগিব আৰু গাইছ ধুনীয়াকৈ চাই লওক মানে কি চাইকেলখন মানে এনেকৈ যাব বাট মানে কি লগত মানে এজনক আৰু নিম মানে কি কিছুমান বেগ চেক বিভিন্ন বস্তু নিব মানে বস্তু কৰিব লগা আছে অলপমান মানে ধৰি লওক মানে কি এটা লাইট লগাব লগা আছে আৰু অলপমান চাৰ্ভিচিং কৰিব লগা আছে মানে গাইছ মানে এইখিনি ধুনীয়াকৈ কৈ দিলোঁ প্ৰত্যেকে বুজিব লাগ বাট মানে এতিয়া ধুনীয়াকৈ চাই লওক মানে কি এই মানে খেতিবিলাক মানে লাহে লাহে পকিব ধান পকিব মানে কি আহি গ'ল মাঘ বিহু আহি গ'ল আৰু মাঘ বিহু আহিলে মানে কি আৰু প্ৰত্যেকে গমেই পাইছে একদম জাষ্ট মানে কি খাব লাগে আৰু চাওক মানে কি প্ৰত্যেকে গম পালাক মানে কি কাৰণে মই মানে কি বাইকখন নিনো বাইকখন নি একো আমি মানে কি কষ্ট কৰি জুবিন দা যেনেকৈ জুবিন হৈছে তো আমি কষ্ট কৰি উইচ কৰিম আৰু চাওক মানে কি উইচ কৰা টাইমটো টোটেলি ইউনিক হ'ব সেই টাইমটো আহি থকা লগত গম পাব চাই লওক মানে ফাইনেলি পাই গ'লোঁ ঘৰ আৰু ঘৰ পাই দেখিলোঁ মানে কি ইয়াৰ মানে কি আজিলৈকে চাওক মানে কি কণীকেইটা উন্নি লৈ আছে বাট মানে কি পোৱালিকেইটা হোৱা নাই 2000 years later ধুনীয়াকৈ চাই লওক মানে কি এতিয়া হৈ গ'ল সন্ধিয়া আৰু ধুনীয়াকৈ দৌৰি আহিলোঁ আজি মানে দৌৰিছোঁ আৰু চাইক্লিং কৰিছোঁ অলপ বাট মানে কি কালিৰ পৰা ভাবিছোঁ মানে কি পুৱা চাইক্লিং কৰিম লগতে মানে কি ভাটি দাদিলা দৌৰিম মানে কি অলপমান মানে ফিজিকেলি মানে ষ্ট্ৰং হৈছোঁ কাৰণ চাওক মানে কি ইয়াৰ পৰা তালৈকে ক্ৰমে মানে কি 100 কিলোমিটাৰ হ'ব 120 কিলোমিটাৰ হ'ব চাওক ইমান সহজ নাই বাট মানে গাইছ বাট আৰু আজিৰ কাৰণে সকলোকে বাই যদি ডেইলি ব্লগ হিচাপে যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰটো কৰি দিব আৰু লগতে গাইছ বাট দিয়ক বাই বাই